আজি ৰেচিপি হ'ল কচু দেই। এই কচু কালি কিনি আনিছিলোঁ। কালি কিনি অনাৰ কাৰণে অলপ এনেকুৱা হৈ গৈছে। এইটো ব'ল ৰেচিপিটো মই ষ্টাৰ্ট কৰোঁ। এতিয়া কচুখিনি মই চিলি পেলাই ধুনীয়াকৈ মাজেদি টুকুৰা কৰি ল'লোঁ। এতিয়া কচুখিনি কাটা হৈ গ'ল। কাটা হৈ যোৱাৰ পিছত এতিয়া মই কি কৰিলোঁ, কুকাৰত পানী আৰু নিমখ দি পেলাই কচুখিনি ধুই পেলাই এতিয়া এইখিনি চিটি আহিবলৈ দি দিলোঁ হয়। আৰু এইখিনি পিঁয়াজ, কণ বিলাহী, নহৰু খুন্দা, কেঁচা জলকীয়া ফালি ৰেডি কৰিলোঁ। আৰু এইখিনি তেঁতুলী টেঙা ভিজাই থৈছোঁ, দেখিছেনে? আৰু এইখিনি পেনত কি কৰিলোঁ, তেল দি পেলাই জিৰা তেজপাতা দি পেলাই আৰু কেঁচা জলকীয়া কি কৰিলোঁ, পিঁয়াজ আৰু নহৰু খুন্দা আৰু কেঁচা জলকীয়া ফালি এইখিনি মই ফ্ৰাই কৰি ল'লোঁ। এইখিনি ফ্ৰাই কৰি অলপ লোৱাৰ পিছত এতিয়া মছলা দিলোঁ, হালধি, ধনিয়া, জিৰা, জলকীয়া গুড়ি, নিমখ আৰু এইখিনি দি পেলাই তাৰপিছত কণ বিলাহীখিনি দি পেলাই অলপমান লাৰি ল'লোঁ, অলপ মজিবলৈ দিলোঁ। মজি যোৱাৰ পিছত কচুখিনি যেতিয়া মই পেষ্ট কৰি লৈছিলোঁ, বইল কৰি লৈছিলোঁ, সেইখিনিকে এতিয়া ঢালি মিহলাই ল'লোঁ। আৰু লগতে তেঁতুলী টেঙা পানীখিনি দি দিলোঁ, গোটেইখিনি আঁতৰাই দিলোঁ। দিয়াৰ পিছত এইখিনি এতিয়া মই কচু টেঙা ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া মই কি কৰিম, এইখিনি কচু টেঙাখিনি এতিয়া মই এটা প্লেট এটাত আজৰি কৰি ল'ম। ধুনীয়াকৈ আজৰি কৰি লৈ ল'লোঁ। এতিয়া মই কচু টেঙা ভিডিঅ'টো কেনেকৈ লাগে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ফ'ল' এটা কৰিব। বাই বাই।